বাইদেউ বা চিনা অহা নাই বাইদেউ বা অহাই নাই কাঠে পকা বা আহিছে না অহা নাই কাঠে পকা আহিছা বাইদেউ আপুনি ইমান দেৰি হ'লাক মই বহি বহি ভাগৰ লাগিছে মই যাবাই ওলছো আজি আৰু ইমান গৰম পৰছি ৰাস্তাত জিৰে জিৰে আহি থাকাতে দেৰি হৈ গৈছে আজি তোকো অলপ শিকাম দে সোনকালে যাবি দে তই আজি বাইদেউ আজি কি শিকাব আজি বৰ গৰম আজি তোক অলপ সাধাৰণ জ্ঞানে শিকাম দে আজি মোৰো ঘৰত বহুত কাম আছে আজি সোনকাল যাব লাগিব মই তে হ'ব দিয়ক সাধাৰণ জ্ঞান পাৰবি না পাৰিম দিয়ক বাইদেউ মোৰ কি নৰা কাম আছে দেছো তই কছো আমৰ গছৰ পৰা আমবিলাক কিয় মাটিত পৰে ওপৰৰ পিনে কিয় নাজৰে বাইদেউ ওপৰৰ পিনে যে খোৱা মানুহ না সেইকাৰণে আমবোৰ মাটিত পৰে বাইদেউ উত্তৰটো হৈছে না তোৰ লগত আৰু কি হ'ব দে দেছো উঠ আৰু এটা প্ৰশ্ন কৰোঁ দে সকলো সময়তে হাঁহি ফূৰ্তি কৰি থকা প্ৰাণীবিধৰ নাম কি বাইদেউ হাতী কেনেকৈ কছো হাতীয়ে যে সদায় দাঁত উলিয়াই থাকে বাইদেউ হৈছে না হৈছে দে তোৰ লগত আৰু কি হ'ব দে আৰু এটা প্ৰশ্ন সুধিম দে তাৰপিছত তই ঘৰত যাবি মই ঘৰত যাম ঘৰতো বহুত কাম আছে মোৰ দেছো ক কাল কেই প্ৰকাৰ আৰু কি কি কাল তিনি প্ৰকাৰৰ অতীত কাল বৰ্তমান কাল আৰু ভৱিষ্যত কাল দেছো তই প্ৰত্যেকৰে এটা উদাহৰণ দি বাইদেউ আপোনাৰ ছোৱালীটোক মই কালি দেখিছিলোঁ এইটো অতীত কাল আপোনাৰ ছোৱালীটোক মই ভাল পাওঁ এইটো বৰ্তমান কাল বাইদেউ আপোনাৰ ছোৱালীজনীক মই কালি পলুৱাই যাম এইটো ভৱিষ্যত হা ইমান দিনে তোক এয়ে শিকালো যা ঘৰত যা আজিৰ পৰা টিউচনক নাহিবি যাওক দিয়ক বাইদেউ আপোনাৰ ছোৱালীজনীক মই লৈও যাওঁ আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব আৰু আমি আহি আছোঁ নতুন ভিডিঅ' লৈ